Hello everyone, this is Priyash. Welcome back to my YouTube channel. Okay, আজি এটা আপোনালোকৰ মাজত নতুন ব্লগ লৈ আহিছো যোনটো তেনেকুৱা একো নাই ডেইলি ব্লগ সো ভাবিছো আজি দিনটো এনে আছো তো দিনটো যি কৰিম যি নাই ডেইলি হিচাপে এটা ব্লগ কৰো তো ভাবিলো এতিয়া ষ্টাৰ্ট কৰি দিও যে ৰাতিপুৱা শুই উঠিছো 8টা বাজিছে কিয়নো আজি সানডে তো কতো বাৰু নাযাওঁ চাওঁ দিনটো কি ওলাই কি নাই তো সকলোখিনি মই আপোনালোকক দেখুৱাই যাম আৰু লগতে যেহেতু মোৰ 10K হ'বলৈ হৈছে আৰু বেছি নাই সো যোনে যোনে মোক এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এতিয়া যায় সাবস্ক্ৰাইব কৰি লওক দেন মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু যোনে যোনে অলৰেডি মোক সাবস্ক্ৰাইব কৰি ৰাখিছে থেংক ইউ সো মাচ সো এনেকৈ মৰম আশীৰ্বাদ কৰি যাওক আৰু তেতিয়া মই আৰু ভাল ভাল ভিডিঅ' আনিব পাৰিম আপোনালোকৰ মাজত অ'কে সো মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই জাষ্ট গা ধুই আহিলোঁ আজি বতৰ বহুত ধুনীয়া ৰ'দ নাই আৰু মই এতিয়া বৰ্তমান ভাত বনাই আছোঁ মই দেখুৱাম আৰু অলপ ভাত বনোৱা কিয়নো ভাত মেইন আৰু আজি সানডে স্পেচিয়েল আজি কি আছে আজি মই দেখুৱাম বাৰু চ' বলক চ' মোৰ খানা ৰেডি ইয়াতে আছে পৰ্ক ফ্ৰাই আৰু ইয়াতে আছে দাল অমিতা দিছোঁ ইয়াতে দালত বছ পৰ্ক দাল আৰু ভাত আচ্ছা চ' কিচেনৰ কাম খতম তো এতিয়া মই ৰেডি হ'ম আৰু দুটামান ভিডিঅ' বনাবলৈ আছে আজি কলাবৰেশ্যনৰ চ' মই এতিয়া ৰেডি হয় কলাবৰেশ্যনৰ শ্বুটকেইটা কৰি ল'ম দেন চাই যাওঁ আপোনালোকে কি কৰিছা মোৰ বস্তু এনেকৈ নুচুবি অঁ লেতেৰা হ'ব মই ইমান ধুনীয়াকৈ কালাৰ কৰিছোঁ দেখা নাই চা এখন হ'ল মই কালাৰ কৰিছোঁ ইমান ধুনীয়া হৈছে সেই যোনকেইটা ব্লু কালাৰটো ইমান বেয়াকৈ কৰিলে তই কি কৰি আছা লাইটটো দি দে প'জ এটা দি দে অঁ তহঁতৰ ব্লগটোত কি হ'ল মই যে তোক ঘূৰাইছিলোঁ ন' মিউজিক এটা ডান্স কৰ না আজি আমাৰ এটা ৰিল বনাব আছে ন এইটোৱে আছিলে মানে এইটো কৰচোন কিলা এইটো অঁ কৰ এতিয়া ভালে কিলা আমাৰ ইয়াত ব্লগ বনাবলৈ সঁচাকৈ বহুত দিগদাৰ হ'ব মানে গাড়ীবোৰে আমাক বহুত ডিষ্টাৰ্ব কৰে নহয় এণ্ট্ৰি পাইছে কিন্তু সি ওলাব বিচৰা নাই মানে মোৰ ব্লগত যিহেতু বেয়া হয় চ' মই ৰেডি মানে এতিয়া ৰিলছ বনাম কৈছিলোঁ ন মই আপোনালোকক দুটামান কলাবৰেশ্যন বনাবলৈ আছে তো এতিয়া কলাবৰেশ্যন দুটামানৰ কাৰণে শ্বুট কৰিম আৰু ৰিলছো বনাব লগা আছে ৰিলছ মেইন আৰু আজি বতৰ বহুত ধুনীয়া চ' মানে আজি ভিডিঅ' বনাই বহুত মানে বেছি গৰম নাই আৰু হেল্ল' অ'কে মই দুটামান গান চাইছিলোঁ চ' মই এতিয়া কৈছিলোঁ আপোনালোকক মই এতিয়া দুটামান ৰিলছ বনাবলৈ আছে আৰু দুটামান কলাবৰেশ্যনৰ কাৰণে ভিডিঅ' বনাবলৈ আছে সেইটো কেমেৰা কৰোঁ আৰু মই আপোনালোকক দেখুৱাম বাৰু কেনেকৈ বনাওঁ মই ৰিলছ কিবাকিবিখিনি বিহাইণ্ড দ্য চিন তো চাহ মই এতিয়া দুটামান গান মই যে কৈছিলোঁ ন দুটা ভিডিঅ' বনাম বুলি মই এতিয়া বনাই লওঁ এতিয়া নকৰোঁ মই এই জাষ্ট 12:45 হ'লে আৰু এতিয়া থমাছটো আহিব আকৌ আমাৰ ইউটিউব ব্লগ শ্বুট কৰিবলৈ আছে টাইমে নিমিলিব 12:45 হ'লে আৰু বতৰটো এতিয়া ভাল হয় এইটো টাইমত কৰিলে ভাল হ'ব বতৰৰ লগত কি আছে তোৰ লাইট আছে লাইট থকাৰ কথা নাই ন আগতে গৰম লাগিছে এনেই আৰু ফেনছে আনি দিম ন ইমান আৰু ফেচিলিটি বিচাৰিলে ক'ত হ'ব মই 5 ষ্টাৰ মানুহ ন তই দিচোন বনাবিচোন মইচোন তইতো কেমেৰাও কৰি চব কৰিব মোৰ লগত আকৌ কিবা এটা ৰিল বনাবলৈ হ'লে তইতো মই কেতিয়া নকৰোঁ তোৰ লগত তই যে এনেকৈ কৈছ চবৰে আকৌ মই চবেই
লগতে তোক কৰি দিওঁ আৰু তই এনেকৈ কৈছ কৰিম অলপ টাইম ভাগৰ লাগিছে ভাগৰ মানে কি আৰু এটা বাজিবলৈ হ'ল আৰু এতিয়া সমাজতো আহিব আৰু চোনচোনে যেতিয়া আপুনি ইউটিউবক ষ্টাৰ্ট কৰিব মোক টাইমে নিদিব আৰু সি এনেও যেতিয়া নিজৰটো যেতিয়া কৰিব লাগিব মোকতো পাত্তাই নিদিব পাত্তা দিওঁ দেই তই তেতিয়া হ'ব ন কিন্তু সি যেতিয়া কৰিব তইতো তহঁতৰ নিজৰ কাৰণে বনাবি নিজৰ চেনেলৰ কাৰণে আৰু এনেও তহঁতি যেতিয়াবা চেনেল খুলিছ তেতিয়াবা মানে পাত্তা নিদিয়া একদম বস্তুৰে আমি আজি লাইভতো কৈছোঁ তোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একো পাত্তা নিদিয়া নহয় হা আমি কমপ্লিট তোক পাত্তা দিওঁ তই ভাবি আছ তেনেকৈ যে আমি তোক পাত্তা দিয়া নাই আজিকালি মই যদি কওঁ কিবা এটা ব্লগ বনাওঁ নাই আমি মোলাও কপি কৰিব কিবা কৰিব এইবোৰ কৰিব ভাল লাগে আৰে সেইটো জোক কৰোঁ ন যে কপিৰাইট কিবা এতিয়া নোৱাৰোঁ আরে সাদে এটা 1247 এটাই রিল বনাম আৰু হেতু ৰিলৰ কাৰণে প্ৰেক্টিসও কৰিব লাগিব কাৰণ ডান্স হতনে ডান্স নোৱাৰো ন মই এটা সব ভাত খাই ভিডিও কৰিব বুলি কৈছো ন কৰি আছো ৰনা আরে টাইমটো নিম যদি কৰিব মন নাই কৈ দেন নবনাও ইমান মই কৰিব মন নাই বুলি কোৱা নাই মই ৰিল কৰোৱে ন এতিয়া নোৱাৰো খুলিবলৈ সঁচাই কৈছোঁ মই এতিয়া কৰিবলৈ মন নাই তাতে ডেন্স কৰা জানো মই ডেন্স কৰি ইমান ভাল নাপাওঁ মানে ভাল পালেও মই নাজানো কৰিবলৈ তোকতো মই ৰাতিপুৱাই মই মেছেজ কৰিছিলোঁ ন মই এইটো ৰিল বনাম তইতো কৈছিলি ন সেইকাৰণে আমি একে ড্ৰেছো পিন্ধিছিলোঁ তই ব্লগটো হৈ আছিল থাকক একোৱাই থাকক মই প্লিজ নিদিবি মানুহে কি বুলি ভাবিব কচোন জানো চবেই জানো মই কিমান চেলফিছ হয় তই মোক আজি চেলফিছ বুলি কৈ দিলি মানে চবৰে আগত ন তয়ে কৰ তেন্তে মইতো নকৰোঁ বন্ধ কৰিম দৰকাৰ নাই থাকক চবেই জানক চব কাটি দিবি মই চব বিকজ ভাল নেদেখিলে এনেকুৱা তই কি মানে কি আৰু চবৰে মাজত এটা কমিউনিটি এটা প্লেটফৰ্মত তই কাজিয়া দেখাবি নেকি কাজিয়া নহয় বাৰু চবৰে হয় ন মান মোৰ তাততো এইটো কি ডাঙৰ কথা চ' মই ব্লগটো ইয়াতে শেষ কৰিব লাগিব যিহেতু আপোনালোকে গম পালে আজিকালি চব মানুহ চেলফিছ হয় চবেই আজিকালি নিজৰ চেনেল খুলিছে ত' আজিৰ পৰা যিমান পাৰোঁ মই নিজে অকলে কৰিবলৈ ট্ৰাই কৰিম মোৰ ব্লগবোৰ আজিৰ পৰা মোৰ চেনেলত পিংক কালাৰ ৰাজশ্ৰীক দেখা নাপায় ত' এয়াই আছিলে আৰু মই ভাবিছোঁ এইটো ব্লগ মই আপলোড কৰি দিম তাই চবেই জানক কিমান চেলফিছ হয় আৰু কিয় চবেই কুৱেশ্যন কৰিব ন কমেণ্টত বা আজিকালি ৰাজশ্ৰী বাহঁতক নেদেখোঁ তো দি দিম চলো বাই আকৌ লগ পাম নতুন ভিডিঅ' লৈ আৰু যিহেতু মই এটা নতুন চেলেঞ্জ ভিডিঅ' লৈ আহিম ভাবিছোঁ আপোনালোকৰ কাৰণে বহুত ৰিস্কি হয় আৰু চাওঁ ট্ৰাই কৰিম তো তাৰ কাৰণে অৰ্ডাৰ দিছোঁ এতিয়ালৈকে আহি পোৱা নাই যেতিয়া আহিব মই আপোনালোকৰ মাজত জৰুৰ আনিম তো তাৰ কাৰণে অলপ ৱেইট কৰক বাই বাই বেছি বডি আছে কিমান বাৰ আমি কাজিয়া কৰিছোঁ আজিলৈকে এনেকুৱা কাজিয়া কেতিয়াও কৰি পোৱা নাই চবেই জানে আৰু তাই আৰু ৰিলছ নবনাওঁ মানে তাই নবনাবলৈ ঠেলি হেঁচি হ'লেও বনোৱাম মাৰি হ'লেও বনোৱাম কাজিয়াটো কথাই নাহে আমাৰ কাজিয়াটো কৰিবলৈ কিমান প্লেনিং কৰিব লগা হৈছে মোৰ জানিব লগা হৈছে মানে আজি মোতকৈ বেছি তই হাঁহিছ মই হাঁহিছোঁ মই পুৰা একদম মানে মুডত আছোঁ যে মই হাঁহিম আজি উৰাই দিম আপোনালোকক কেনেকুৱা লাগিলে উল্লু বনাই মানে উল্লু বনাই কেনেকুৱা লাগিলে আমাৰ বনাই ভাল লাগিলে টাফ আছিলে আৰু এনেকৈ মই প্ৰেংক লৈ আহিম সিহঁতৰ লগত কেতিয়া আনো কোনো নাজানে কাৰণ কৈ দিলেতো আৰু প্ৰেংকে নাথাকিব যদি বিচাৰে নেকি আপোনালোকে প্ৰেংক কৰিবলৈ পিংক কালাৰ লগত যদি বিচাৰে মই প্ৰেংক অতি সোনকালে আনিছোঁ এনেকুৱা প্ৰেংক আনিম মানে চব তাৰ কাৰণে 10K কৰিব লাগিব আৰু প্লিজ ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব
কমেণ্ট কৰিব যে আমি গম পাওঁ যে আপোনালোকে সঁচাকৈ বিচাৰিছে বিচাৰিছে আৰু এতিয়া আমি ৰীল বনাম যোনটো কাৰণে আমাৰ এতিয়া মানে ফেক কাজিয়া এটা হৈছিলে সঁচাকৈ মই ৰীলটো নাজানো ৰীলটোৰ কাৰণে এতিয়া প্ৰেক্টিছো কৰিব লাগিব কাৰণ এইটো ডেন্স হয় ন আৰু ৰাজশ্ৰী নাজানে তো কিয় বনাই তাৰ কাৰণে আপোনালোকে ইনষ্টাগ্ৰামত আমাক চাব লাগিব ৰিলছটোৰ কাৰণে তো ৰিলছটো এতিয়াতো অলৰেডি আপলোড হৈ যাব ব্লগটো দিয়ালৈকে তো আপোনালোকে যাই চাব আৰু কমেণ্ট কৰিব সো ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ আজি একচুৱেলি এইটো ডে ব্লগ আছিলে আজি এইটো প্ৰেংক ভিডিঅ' আছিলে আপোনালোকৰ লগত তো সেইকাৰণে আমাৰ এইটো প্লেনিং আছিলে ফুল মোক ক্ষীণ লাগিছে গম নাজানো মই ক্ষীণাইছিলোঁ অলপমান মই আজিকালি ৱাকত যাওঁ মানে আউট অফ কনফিডেন্স এনে লাগে ৰাতিপুৱা পিংক কালাৰ ৱাকত যাব লৈছে পিংক কালাৰ নাই যাবে দুদিনে গ'ল আছে চাইকেল কৰি আছে আজি উঠিলে আজি তাইও নগ'ল মানে মই উঠিছিলোঁ বাট মোৰ মাৰ অলপ গা বেয়া সেইটো কাৰণে কিয় কি হৈছে এনেই গা বেয়া চ' আন্টি জলদি ভাল পাওঁ আপোনালোকে ৱাকত যাওঁ আৰু ছেক্সি হওক এনেও ছেক্সিয়ে বাৰু মাক যোনটো দেখিছে মোৰ ব্লগত কিমান ধুনীয়া বহুত ধুনীয়া মই আকৌ ভালকৈ লৈ আহিম দাদা শেষ কৰোঁ চ' বাই আকৌ লগ পাম নতুন ভিডিঅ'লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজত আৰু এইটো প্ৰেংক কেনেকুৱা লাগিলে আপোনালোকৰ সেইটো জনাব কমেণ্টত চ' বাই আকৌ কাজিয়া কৰিব বলেকা মুড বুলি ক'লে মন কৈছে পৰি যাওঁতে যেতিয়া চিকেন কৰোঁ ন মই খাই থাকোঁ ন এটা ছেকেণ্ড ডাইৰেক্ট মুড বুলি কৈছোঁ অ'কে চব কৰি দিছোঁ মই এতিয়া বনাবলৈ ইচ্ছা নাই ন মন যোৱা এইটো বেটাৰ এনেকৈ যে নকবি